নমস্কাৰ আপোনালোক সকলো ভালে আছেনে আপোনালোকৰ মই পূৰ্ণিমা আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ এতিয়া আবেলি 4:30 হৈছে চাহ খোৱা নাই খাম চাহ গাটো এই দুদিন ধৰি মোৰ খুব বেয়া আছিল যিহেতু মোৰ উশাহৰ ডিক্টেৰি 40 বছৰ হ'ল মোৰ এজমা আৰম্ভ হোৱা মেঘালয়ত আৰম্ভ হৈছিলে সেইখিনি বাৰু বাদ বাৰু মই খালি এইটো কাৰণে আপোনালোকৰ লগত এইটো পাতনি মেলিছোঁ যে তাত মই যিখন হস্পিটেলাইজ হৈছিলোঁ সেইখনৰ নাম ৰবাৰ্ট হস্পিটেল ইমান বেছি ধুনীয়া তাৰ নাৰ্ছসকলৰ ব্যৱহাৰ ডক্টৰসকলৰ ব্যৱহাৰ মোৰ সেই দিনবোৰ মনত পৰিলে খুব বেয়া লগা দিন সেইবিলাক কিন্তু হ'লেও মোৰ খুব ভাল লাগে হস্পিটেলত ভৰ্তি হোৱাৰ পিছত প্ৰথম দিনটোতো মোৰ অৱস্থাই নোহোৱা হৈ থাকে তো পাছদিনাখন যেতিয়া মই গা ভাল পাওঁ তেতিয়া মানে ডক্টৰ নাৰ্ছবিলাকে আহি পেলাই মোক জোকাই কি হ'ল মাৰ ঘৰলৈ আহি পেলাই মনত পৰিলে নেকি মোৰ ইমান ভাল লাগে তেতিয়া হাঁহি উঠে আজি মই গধূলিকে মাংস পোলাও বনাম বুলি ভাবিছোঁ গধূলি মানে কি আৰু মই আবেলি পৰাই আৰম্ভ কৰিম মোৰ গধূলি বহুত এলাহ লাগে মোৰ এতিয়া মই এইখিনিকে পাতি চাহ বনাওঁগৈ মই মাংস পোলাও বনাওঁতে আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিম আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ মই চাহ বনাম আজি এপিছডটো মোৰ কাৰণে খুব স্পেচিয়েল মোৰ ভিউৱাৰ অকঞ্চি নামৰ ছোৱালীজনীৰ ৰিকুৱেষ্টত আজি মই মাংস পোলাও বনাব লৈছোঁ আপোনালোকৰ যদি কিবা ৰিকুৱেষ্ট থাকে মোক কমেণ্ট বক্সত জনাব মই সেইমতে বনাবলৈ চেষ্টা কৰিম এই মাংসখিনি বনাব লৈছোঁ মাংস 3.5 মান হ'ব আধা কিলো আনিছিলোঁ এসাঁজ খালোঁ আজি এইখিনি বনাম এইখিনি মই আচলতে 2 দিনৰ আগতে মেৰিনেট কৰিছিলোঁ বনাম বুলি গা বেয়া হোৱাৰ কাৰণে বনাব নোৱাৰিলোঁ মই আজি একদম চিম্পুলকৈ বনাম গতিকে ইয়াতে মই আদা নহৰু এচামুচ ধনিয়া গুড়ি এচামুচ জিৰা গুড়ি হালধি নিমখ আৰু অলপ মিঠাতেল আৰু এটা পিঁয়াজ কাটি পেলাই মেৰিনেট কৰি থৈছিলোঁ পিঁয়াজ এয়া মই কুটি লৈছোঁ পিঁয়াজ ইয়াতে 1.5টা পিঁয়াজ আছে এয়া 1.5টা থাকিলে আৰু মই 3টা গুচাই লৈছিলোঁ 1.5টা পিঁয়াজ আছে এইখন মই ঘৰতে যোগাৰ কৰি লৈছোঁ দেই কাটি বৰ ভাল পাওঁ মই কিনাবিলাকত সুখ নাপাওঁ মই আচলতে সেইকাৰণে মই এইখন নিজেই যোগাৰ কৰি লৈছোঁ আৰু তেল মই দি দিলোঁ এইখন গৰম হওঁতে সময় লাগে কাৰণে মই তেলখিনি আগতীয়াকৈ গৰম কৰি থ'লোঁ ভিডিঅ'টো চুটি হ'বৰ কাৰণে এতিয়া মই ইয়াতে অলপ জিৰা দি দিম গোটা জিৰা গৰম মছলা দি দিম ইয়াতে আছে দালচেনি ইলাচি লং দালচেনি মই দুইফালে ভৰাই দিছোঁ সৰহ কাৰণে আৰু এয়া ইলাচি আৰু এয়া লং দালচেনি দি দিলোঁ লং এয়া 3টামান দিলোঁ আৰু 3টা ইলাচি দি দিম এইকেইটা মই ইয়াতে অকণমান থেতেলিয়াই দিম গোন্ধটো ওলাবৰ কাৰণে দি দিলোঁ তেজপাত দি দিওঁ ইয়াতে কেইটুকুৰমান মই তেজপাতবোৰ ধুই পেলাই টুকুৰা টুকুৰি কৰি থওঁ ইয়াৰে 3 টুকুৰমান দি দিওঁ শুকান জলকীয়াটো গোটাকৈ দি দিছোঁ এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম এইখিনি ভাত খোৱা থ'ম আৰু এইফালে মই অলপ মছলা জিৰা ধনিয়া গুড়িখিনি মই অলপ তিয়াই থ'ম জিৰা এচামুচ দিলোঁ চাউল চামুচে ধনিয়াও সেই এচামুচেই দিছোঁ হালধিও দি দিছোঁ ইয়াতে মই আধা চামুচ অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ আধা চামুচ দি দিছোঁ গৰম পানী অকণমান দি পেলাই গুলি থৈ দিম এইখিনি কাম কৰিলোঁ এইখিনি মই এতিয়া বাদামী ৰং হোৱাকৈ ভালকৈ ভাজিম ইয়াতে মই অলপমান নিমখ দি দিম পিঁয়াজটো গলিবৰ কাৰণে
অলপ দিছোঁ, আধা চামুচতকৈ কমেই দিছোঁ। আকৌ দৰকাৰ হ'লে দিম, কাৰণ তাত মেৰিনেট কৰোঁতে মই অলপ নিমখ দি থোৱা আছে। ভাজ খাই মানে বিলাহীটো কাটি লওঁ। এইটো মই এইখিনি হৈ গ'ল পিঁয়াজখিনি ভজা। ইয়াতে মই এতিয়া এইখিনি দি দিম। মাংস যিখিনি যিহেতু পোলাও লগত খাম, সেইকাৰণে বহুত বেছি মা মছলা নিদিওঁ। এনেই হেভি হৈ যায় পোলাও লগত খাবৰ কাৰণে, সেইকাৰণে যিমান পাৰোঁ কম মছলা দিয়ে বনাম। ইয়াতে মই এতিয়া বিলাহীখিনি দি দিম। অলপ পানী ছটিয়াই পেলাই অলপ সময় ঢাকি দিম। ইয়াতে মই এতিয়া নহৰু আদা দি দিম। আদা এচামুচ দিলোঁ, নহৰু দিলোঁ এচামুচ। জলকীয়া মই বেলেগে নাই দিয়া, কাশ্মীৰী মিৰ্চটো বাদে অন্য জলকীয়া মই একো দিয়া নাই, কাৰণ আমাৰ জলকীয়াটো আমি বহুত কম খাওঁ কাৰণে। অকণমান পানী ছটিয়াই দিছোঁ। পানী ছটিয়াই এইখিনি ভাজি মই তেল বহুত বেছি নহয় কাৰণে এতিয়া মই অলপ সময় দিম, ঢাকি দিম। বিলাহীখিনি গলক, মছলাখিনি ভালকৈ ভাজ খাওঁ। মছলাখিনি মোৰ হৈয়ে গ'ল। এয়া বিলাহী গলি গ'ল, পিঁয়াজো গলি গ'ল, সকলোখিনি বস্তু গলি গ'ল। গতিকে ইয়াত মই এতিয়া মাংসখিনি দি দিম, মাটনখিনি দি দিম। এতিয়া মই কম জুইতে অলপ ভাজিম, ঢাকি দিলোঁ আৰু ভাজ খাওঁ। অলপ সময় ব্ৰেক লৈ লওঁ। এইখিনি হৈ গ'ল। এয়া ধুনীয়াকৈ ভাজ খালে হৈ গ'ল। এয়া দেখিছিলে মাংসৰ গাৰ পৰা তেলবোৰ ধুনীয়াকৈ ওলাই গ'ল। এয়া এতিয়া মই ইয়াত পানী দি পেলাই অলপ পানী দিম আৰু যিহেতু উতলি কমিব, সেইকাৰণে পানী অলপ মই সৰহকৈ দি দিম। এতিয়া 15 মিনিট সময় মই এনেকৈ উতলিবলৈ দিম। এতিয়া মই এইখিনি ঢাকি দিম আৰু 15 মিনিট সময় মই ইয়াতে সিজিবলৈ দিম। 15 মিনিট হৈ গ'ল। এয়া চাওঁচোন, এই চাওক পূৰা হৈ গ'ল। এইখিনি উতলিলে ধুনীয়াকৈ, পানীখিনিও একদম জোখৰ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিলোঁ আৰু ইয়াতে মই এতিয়া মাংসখিনি কাঢ়ি দিম। এইখিনি হৈ গ'ল মোৰ। আপোনালোকো বনাই খাই চাব আৰু কেনেকুৱা হয় মোক কমেণ্টত জনাব। এইখিনি হৈ গ'ল। এতিয়া মই পোলাওখিনিৰ কাৰণে আৰম্ভ কৰিম। আহি আছোঁ আপোনালোকৰ পাছলৈ। আহক পোলাওখিনি বনাওঁ। পোলাওখিনি একদম চিম্পুলকৈ বনাম। এয়া ইয়াতে মই লৈছোঁ দুখিলা তেজপাত টুকুৰা কৰি লোৱা, ইলাচি 3টা, লং 3টা, ডালচেনি এটুকুৰ,
এটা শুকান জলকীয়া, অলপ পিঁয়াজ, ইয়াতে অলপ কাজু আৰু অলপ কিচমিচ আছে, আৰু এইফালে এয়া মোৰ গৰু ঘিউ। মই ইয়াতে ঘিউ দিলোঁ। টেবুল স্পুনে 1.5 চামুচ ঘিউ দিলোঁ। এইটো কমাই থৈছোঁ ঘিউটো। মই আজি কুকাৰতে বনাইছোঁ। মই কুকাৰতে বনাওঁ বেছিভাগ। ইয়াতে মই এইখিনি দি দিলোঁ, তেজপাত আৰু গৰম মছলাখিনি, আৰু এইটো জলকীয়াটো। গেছটো বহাই দিছোঁ। সাধাৰণকৈ বনোৱা। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। হৈ গ'ল, গৰম মছলা গোন্ধটো ধুনীয়াকৈ ওলাই গৈছে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ মই ডাঙৰ পিঁয়াজ এটা, পিঁয়াজখিনি মই বহুত বেছি নাভাজোঁ, একেবাৰে ৰঙা হৈ যোৱাকৈ নাভাজোঁ। ইয়াতে মই অকণমান চেনি দি দিওঁ। চাহৰ চামুচে এচামুচ চেনি, দেখিছেনে? মই আৰু অকণমানহে ভাজিম মই পিঁয়াজখিনি। ইয়াতে মই এইখিনি কাজু আৰু কিচমিচখিনি দি দিম। হৈ গৈছে চব পিঁয়াজ। মই ইমানেই ভাজিম পিঁয়াজখিনি। মই অলপ আদা দিম, নহৰু নিদিওঁ, কিন্তু নহৰু বটা নিদিওঁ, আদা বটা দিম। মই চাহৰ চামুচ এচামুচ দিছোঁ। গেছটো কমাই দিছোঁ। চাউলখিনি মই ধুই পেলাই টুকি থৈছিলোঁ, এইখিনি মই এতিয়া দি দিম। ইয়াত মোৰ এই গিলাচটোৰে 1.5 গিলাচ চাউল দিছোঁ মই। ভাজি থকাৰ মাজতে আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত লিখিব। আপোনালোকৰ কমেণ্ট মোৰ বৰ দৰকাৰ। এইখিনি অলপ দেৰি ভাজিম এতিয়া মই। বহুত বেছি দেৰি নালাগে, অলপ সময় ভাজিলেই হ'ল। এই চাউলৰ ৰংটো চব বেলেগ হৈ গৈছে, গতিকে ভজা প্ৰায় হৈ গৈছে। আৰু অকণমান সময় ভাজিয়ে মই ইয়াত পানী দি দিম। মই এতিয়া নিমখ দি দিম। মাংসখিনিত নিমখ আছে, গতিকে ইয়াত মই বহুত বেছি নিমখ নিদিওঁ। চাহৰ চামুচে 1/2 চামুচ নিমখ দি দিছোঁ। আপোনালোকে যদি অকণমান বেছি খায় বেছিকৈ দিব বাৰু, মই সিমানেই দিছোঁ। এতিয়া মই ইয়াত পানী দিম। মই গেছটো কমাই ল'ম পানী দিওঁতে, নহ'লে চাউলখিনি তলপাত লাগি ধৰিব পাৰে। হৈ গ'ল, এইখিনি মই আপোনালোকক দেখুৱাই দিছোঁ। ৰংটো খুব সুন্দৰ হৈছে। ইয়াত মই এতিয়া এইটো গিলাচে 1 গিলাচ আৰু আধা চাউল যিহেতু লৈছিলোঁ, এইটোৱে দিয়ে মই এতিয়া পানীখিনি জুখি দিম। 1 গিলাচ দিলোঁ। আৰু এয়া পুৰা গিলাচ দিয়া নাই, মই গোটেই গিলাচটোৰ 3 ভাগ পানী দিছোঁ মই। এতিয়া মই এইটো বন্ধ কৰি জুইটো হাই ফ্লেমত থৈ মই 1 চিটি মৰাৰ লগে লগে বন্ধ কৰি কুকাৰটো মই ঠাণ্ডা হ'বলৈ দিম। গতিকে হওক, এয়া জুই বহাই দিলোঁ। আকৌ আহিম। হৈ গ'ল, চাওঁ কেনেকুৱা নতুন। লাহে লাহে হেতাখন ঘূৰাব। এয়া দেখিছেনে?
দেখিছেনে কিমান ধুনীয়া থৈ লৈছে পানীটো আপোনালোকেও তেনেকৈ পানীটো দিব হিচাপ কৰি যিটো পাত্ৰইদি চাউলটো লয় সেইটো পাত্ৰইদিয়ে পানীটো দিব মই ইয়াতে কাঢ়ি দিছোঁ চাব দেখিছেনে ইমান ধুনীয়া হৈছে একদম ফৰফৰীয়া হৈছে এতিয়াতো আৰু অকণমান পাছততো আৰু হেৰি এতিয়া একেবাৰে গৰম হৈ আছে কিন্তু হ'লেও একেবাৰে এটা হৈ গৈছে চাওকচোন বোলো এয়া মোৰ বাপন কাৰী আৰু এয়া চিম্পুল পোলাও আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব মোক যদি চাই ভাল পালে লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব